নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰ এই ভিডিঅ'টিত মে মাহৰ আৰম্ভণিৰে পৰা লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত যি সীমা বিবাদ চলি আছিল সেই সীমা বিবাদ এতিয়া ৰক্তাক্ত সংঘৰ্ষত পৰিণত হৈছে 15-16 জুনৰ নিশা গালৱান উপত্যকা যিটো নেকি ভাৰতৰ সামৰিক দৃষ্টিৰে অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল এই গালৱান উপত্যকাত দুই পক্ষৰ মাজত এক সংঘৰ্ষ হয় এই সংঘৰ্ষত ভাৰতীয় পক্ষৰ 20 জনকৈ জোৱান শ্বহীদ হয় চীনা পক্ষৰো বহু কেইজন জোৱান নিহত হয় এই গালৱান উপত্যকা যেটো ভাৰতৰ বৈধ অঞ্চল আৰু এই উপত্যকাক লৈ আজিলৈকে চীন আৰু ভাৰতৰ মাজত কোনো ধৰণৰ বিবাদ হোৱা নাছিল যেহেতু ভাৰতৰ বিভিন্ন সীমান্ত অঞ্চলক লৈ চীন আৰু ভাৰতৰ মাজত বিবাদ বহু আগৰ পৰা চলি আহিছে কিন্তু যেটো ভাৰতে এবাৰ গালৱান উপত্যকাত যিবোৰ সামৰিক দৃষ্টিৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক কাম কৰিব লৈছে সেই কামৰ কাৰণে চীন খংকিত হৈ পৰিছে আৰু এইদৰে সংঘৰ্ষত লিপ্ত হৈছে চীন ভাৰতৰ লগত চীনে কিয় ভাৰতৰ লগত এইদৰে বাৰে বাৰে বিবাদ কৰি থাকে বা বিবাদ মীমাংসা কৰিবলৈ চেষ্টা নকৰে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টিত আমি জানিবলৈ চেষ্টা কৰিম এই মানচিত্ৰলৈ মন কৰক 1949 চনৰ চীনৰ এই মানচিত্ৰ তেতিয়া চীনত প্ৰথমবাৰৰ বাবে কমিউনিষ্ট শাসন প্ৰতিষ্ঠিত হৈছিল তেতিয়া তিব্বত চীনৰ বাহিৰত আছিল অৰ্থাৎ তিব্বত তেতিয়ালৈকে চীনে দখল কৰা নাছিল তিব্বত বেলেগ স্বাধীন ৰাষ্ট্ৰ আছিল 1951 চনত চীনে তিব্বত দখল কৰি লৈছে ইয়াৰ পাছত 1962 চনত ভাৰত চীন যুদ্ধৰ সময়ত ভাৰতক পৰাস্ত কৰি চীনে ভাৰতৰ পৰা অক্সাই চীন অঞ্চলৰ প্ৰায় 37,000 বৰ্গ কিলোমিটাৰ অঞ্চল দখল কৰি লয় ইয়াৰ পাছত 1963 চনত ভাৰতৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰায় 5,000 বৰ্গ কিলোমিটাৰ অঞ্চল চীনে দখল কৰে 1963 চনত আৰু ইয়াৰ পাছতো চীনে সময় আৰু সুযোগ অনুসৰি ভাৰতৰ বহু সীমান্ত অঞ্চল নিজৰ দখলত ৰাখিব বিচাৰিছে বা ভাৰতৰ বহু সীমান্ত অঞ্চলক চীনে নিজৰ এলেকা বুলি সততে দাবী উত্থাপন কৰিছে আকৌ এই মানচিত্ৰলৈ যদি আমি চাওঁ চীনা চৰকাৰে জাৰি কৰা এই মানচিত্ৰত ভাৰতৰ উত্তৰ পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশক চীনে নিজৰ মানচিত্ৰৰ ভিতৰত দেখুৱাইছে চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত নামকৰণ কৰি এই অৰুণাচল প্ৰদেশ চীনৰ নিজৰ অধীনৰ এক অঞ্চল বুলি এই মানচিত্ৰৰ জৰিয়তে দেখুৱাইছে চীনে ভাৰতৰ লগত এইদৰে কিয় ভাৰতৰ অঞ্চলবোৰ বাৰে বাৰে দাবী কৰি থাকে বা চীনে বাকি দেশবোৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে আমি জানিব লাগিব চীনৰ লগত মুঠ 14খন দেশৰ সীমাৰ সম্পৰ্ক আছে অৰ্থাৎ 14খন দেশৰ সীমা চীনৰ লগত সংযুক্ত হৈ আছে আৰু এই 14খন দেশৰ বেছিভাগ দেশৰ লগতে চীনৰ সীমা বিবাদ আছে যেনেকৈ ভাৰতৰ বহু সীমান্ত অঞ্চলক চীনে নিজৰ অঞ্চল বুলি দাবী উত্থাপন কৰে ঠিক তেনেকৈ এই 14খন দেশৰো বহুতো সীমান্ত অঞ্চলক চীনে নিজৰ অঞ্চল বুলি সততে দাবী উত্থাপন কৰে ঠিক তেনেকৈ চীনৰ পূব ফালে অৱস্থিত চীন সাগৰ বা ইয়াৰ আশে-পাশে অৱস্থিত ৰাষ্ট্ৰ যেনে জাপান ফিলিপিনছ ভিয়েটনাম টাইৱান ইণ্ডোনেছিয়া মালয়েছিয়া এই ৰাষ্ট্ৰবোৰৰ সামুদ্ৰিক অঞ্চলবোৰো চীনে নিজৰ অঞ্চল বুলি দাবী উত্থাপন কৰি আহিছে মানে চীনৰ এই বিস্তাৰবাদী নীতি কেৱল ভাৰতৰ প্ৰতি নহয় ইয়াৰ চাৰিওফালে থকা বেছিভাগ ৰাষ্ট্ৰৰ প্ৰতিও সকলোৰে প্ৰতি চীনে একেই ধৰণৰ বিস্তাৰবাদী নীতি গ্ৰহণ কৰি আহিছে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা চীনৰ লগত মংগোলিয়াৰ পিছত সৰ্বাধিক সীমা সংযুক্ত হৈ আছে ৰাছিয়াৰ কিন্তু ৰাছিয়াৰ লগত চীনে কেতিয়াও সীমা বিবাদ কৰা নাই ৰাছিয়াৰ লগত চীনৰ প্ৰায় 4300 কিলোমিটাৰ দীঘল সীমা সংযুক্ত হৈ আছে কিন্তু ৰাছিয়াৰ লগত চীনে কিয় বিবাদ কৰা নাই আকৌ ভাৰতৰ লগত ৰাছিয়াৰ তুলনাত যথেষ্ট কম সীমাহে সংযুক্ত হৈ আছে কিন্তু ভাৰতৰ লগত বা সৰু অন্য দেশবোৰৰ লগত কিয় চীনে বিবাদ কৰে সম্ভৱ ৰাছিয়া যেটো বিশ্বৰ দ্বিতীয় বৃহৎ সামৰিক শক্তি সেইকাৰণে চীনে ৰাছিয়াৰ লগত বিবাদ কৰাৰ পৰা ভয় কৰে যেহেতু চীন ইমানো বেছি শক্তিশালী নহয় সামৰিক ক্ষেত্ৰত যে ৰাছিয়াক প্ৰতিহত কৰিব পাৰে সেইকাৰণে চীনে ৰাছিয়াৰ লগত কেতিয়াও কোনো ধৰণৰ বিবাদ কৰিব নিবিচাৰে আকৌ চীন আৰু ৰাছিয়া দুয়ো কমিউনিষ্ট ৰাষ্ট্ৰ গতিকে সহযোগিতা হোৱাটো স্বাভাৱিক আমেৰিকা দুয়োৰে শত্ৰু গতিকে আমেৰিকাক প্ৰতিৰোধ কৰিবলৈ চীন আৰু ৰাছিয়াই নিজৰ মাজত কোনো ধৰণৰ বিবাদ নকৰে আনফালে চীনে ভাবে যে ভাৰত সামৰিক দৃষ্টিত চীনতকৈ বহুত দুৰ্বল আৰু ভাৰতে চীনক সামৰিক দৃষ্টিত প্ৰতিহত কৰিব নোৱাৰিব বা প্ৰত্যাহ্বান জনাব নোৱাৰিব বুলি চীনে ভাৰতৰ লগত বাৰে বাৰে এইদৰে বিবাদ কৰে আৰু ভাৰতৰ সীমান্ত অঞ্চলবোৰ বিবাদিত অঞ্চল বুলি দাবী কৰি সেই বিবাদিত অঞ্চলবোৰ পিছত নিজৰ সাম্ৰাজ্যৰ অধীনত কৰিবলৈ চেষ্টা কৰে চীনে কিন্তু চীনে এইটো কথা ভালকে বুজা উচিত যে আজিৰ ভাৰত 1962 চনৰ ভাৰত নহয় আৰু আজিৰ ভাৰত চীনক যোগ্য প্ৰত্যুত্তৰ সামৰিক ক্ষেত্ৰত
দিবলৈ সক্ষম। আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। চীন ভাৰতৰ সীমা বিবাদ বা সংঘৰ্ষৰ প্ৰতি আপোনালোকৰ কি মতামত আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি যদি ভাল পাইছে তেন্তে প্লিজ ইয়াক লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।